নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেল দীপাংকৰ মেডিকেল আছামলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হৈছে অতিমাত্ৰা পানী সেৱনৰ ফলত আমাৰ অপকাৰিতা কি হ'ব তাৰ বিষয়ে ক'ব ওলাইছোঁ। কিমান পানী আমাৰ শৰীৰৰ বাবে প্ৰয়োজন সেই কথাটো ক'ব ওলাইছোঁ। আচলতে ঠাণ্ডা দিন হওক বা আমাৰ গৰম দিন হওক, সকলোৱে পানী খোৱাটো উপকাৰী বুলি আমি প্ৰায়কৈ কৈ থকা আমি শুনিয়ে পাওঁ। বিশেষকৈ যেনিবা জ্যেষ্ঠজনৰ পৰা এইটো উপদেশ আমি পাই থাকোঁ যে দিনটোত পৰ্যাপ্ত পৰিমাণে বা যিমান পাৰ্য পানী আমি খাবটো ভাল, আমাৰ শৰীৰৰ কাৰণে ভাল। কিন্তু কিছুমান শেহতীয়াকৈ আকৌ গৱেষণা স্পষ্ট হৈছে যে প্ৰয়োজনতকৈ যদি অধিক আমি পানী গ্ৰহণ কৰোঁ, তাৰ ফলত আমাৰ কিছুমান শৰীৰত কিছুমান জটিলতাহে দেখা দিব পাৰে। শৰীৰত পানীৰ পৰিমাণ বেছি হোৱাৰ ফলত আমাৰ ছডিয়ামৰ পৰিমাণটো তীব্ৰ গতিত হ্ৰাস পাবলৈ ধৰে। ইয়াৰ ফলত মগজুত টেমুনাৰ সৃষ্টি হ'ব পাৰে আৰু সেয়ে বাঢ়ি গৈ যদি হাইপ'থিমিয়াম আকাংক্ষত বৃদ্ধি হ'ব পাৰে। একেদৰে প্ৰয়োজনীয়কৈ যদি আমি অধিক পানী গ্ৰহণ কৰোঁ, আমাৰ পাচন প্ৰক্ৰিয়াতো প্ৰভাৱ পৰিব পাৰে। পানীৰ পৰিমাণ বৃদ্ধি হ'লে আমাৰ খাদ্যবস্তু পাচনত সহায় কৰা পাচন ৰসে কাম কৰা বন্ধ কৰি দিয়ে, যাৰ বাবে খাদ্যত হজম হোৱাত যথেষ্ট সময় লাগে আৰু ইয়াৰ বাবে পেটৰ বিভিন্ন ধৰণৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাই থাকে। আৰু বহু সময়ত অত্যাধিক পানী গ্ৰহণ হোৱাৰ ফলত আমাৰ হৃদৰোগ আক্ৰান্ত ৰোগীসকলে হাৰ্ট এটেক হোৱাও আশংকা বৃদ্ধি পাইছে। বাইপাছ চাৰ্জাৰী কৰা বহুত ৰোগীক চিকিৎসকে পানী কমকৈ খাবলৈ পৰামৰ্শ দিয়ে। অত্যাধিক পানী গ্ৰহণ কৰিলে আমাৰ বৃক্কতো প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত বৃক্কজনিত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পায় আৰু ইয়াৰ উপৰি অত্যাধিক পানী সেৱনে মানুহক টোপনিতো প্ৰভাৱ পেলায়। অধিক পানী সেৱনৰ ফলত আমাৰ প্ৰস্ৰাৱত কৰিবলৈ যাবলগীয়া হয় বাবে টোপনিটো আমাৰ সঠিকভাৱে নহয়। আমি এতিয়া কিমান পৰিমাণৰ পানী আমি দিনটোত খাব লাগে বা শৰীৰত প্ৰয়োজন হয়। সুস্থ শৰীৰ এটা গৰাকী হ'বলৈ দেহত পানীৰ পৰিমাণ সন্তুলিত হৈ থকাটো অত্যন্ত জৰুৰী। সাধাৰণভাৱে পৰিশ্ৰম কৰা লোকসকলে দৈনিক 4ৰ পৰা 5 লিটাৰ পানী গ্ৰহণ কৰিব লাগে। আনহাতে অধিক পৰিশ্ৰম কৰা লোকসকলে সেই অনুপাতে পানী গ্ৰহণ কৰিব লাগে। সেইটো আপোনালোকে নিজে চাই ল'ব। যিমান কাম কৰিছে, ভাগৰ লাগিছে বা আপোনালোকৰ নিজৰ দেহৰ পৰা পানীটো যিমান ওলাই গৈছে তাৰ ওপৰত পূৰাবৰ কাৰণে আপোনালোকে নিজে এইটো চাব লাগিব আচলতে। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো আছে, তাত টিপি দিব। আগলৈ এনেধৰণৰ হেল্থ ৰিলেটেড ভিডিঅ' আপোনালোকে আগতীয়াকৈ পাব। লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, প্লিজ লাইক কৰিব। ধন্যবাদ।